নাম ব্ৰিজ তাতে গৈ আছোঁ আপোনালোকে দেখাম ৰাস্তাটো ইমান ভাল নহয় বনাবলৈ হৈছে নতুনকৈ চ' বলক তেনেকৈ ৰাস্তাৰ কাষে কাষে মিচিংসকলে সাউন্ডটো শুনিছেনে এই আজি নতুনকৈ কিহৰ চাউণ্ড জানো আমি গম পোৱা নাই কি জানো হ'ব পাৰে বাওঁচোন কিবা কুকুৰ হ'ব পাৰে নেকি বাৰু হ'ব পাৰে অঁ এইখনে হৈছে নামচিং ব্ৰিজ নামচিং দলং মই জনামতে এই ব্ৰিজখন 1901 চনত যেতিয়া ব্ৰিটিছে ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰিছিল সেই সময়তে এই ব্ৰিজখন স্থাপন কৰা হৈছিল আৰু এইটো চাইডে আছে অৰুণাচল প্ৰদেশ এখন পিকনিক প্লেচ বুলিয়ে ক'ব পাৰি ইয়াত সকলোকে পিকনিক খাবলৈ আহে ময়ো আহিছোঁ 2 বছৰ আগত ইয়াত পিকনিক খাবলৈ খুব ভাল লাগিল আপোনালোকেও আহিব পাৰে ইয়াত পিকনিক খাবলৈ জানুৱাৰীত মই সেই মাজত পিকনিক খাইছিলোঁ এতিয়াতো বহুত পানী হ'ল বাৰু পানী বাঢ়ি এই ব্ৰিজখনে অসমৰ উত্তৰ পূব দিশৰ অন্তিম সীমা বান্ধিছে দলংখনৰ এইপাৰে আছে এইপাৰে অসম আৰু সিপাৰে আছে অৰুণাচল প্ৰদেশ এই ব্ৰিজখন সম্পূৰ্ণ এখন লোহাৰ আপোনালোকে দেখিছেনে সম্পূৰ্ণ এখন ব্ৰিজখন লোহাৰ গাড়ী আহিলে এইখন ব্ৰিজত ঢং ঢং শব্দ দিয়ে আপোনালোকে শুনিছে এই দলংখন যেতিয়া ব্ৰিটিছে এছিয়াৰ ভিতৰত 1901 চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰে তেতিয়াই এই ব্ৰিজখন স্থাপন কৰা হৈছিল আৰু এই ব্ৰিজখনৰ পৰা অৰুণাচলৰ পৰা তেল কয়লা অসমলৈ আনে
প্ৰাকৃতিক সৌন্দৰ্য দেখিছেনে? চ' ইয়ালৈ আহক, জানুৱাৰীত